নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু পৰীক্ষাৰ বতৰ, গতিকে আজি অসমৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম বুলি আহিছোঁ। বেছি টান প্ৰশ্ন ইয়াত অনা নাই, খুব সহজ প্ৰশ্ন কেইটামান অনা হৈছে। গতিকে সকলোৱে চাওঁ কোনে কেইটা পাৰে উত্তৰখিনি জনাব, মানে কেইটা পাৰিলে কেইটা নোৱাৰিলে। তেনে সহজ প্ৰশ্ন, ঠিক আছে। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? ইয়াত অপশ্যন দিছে শোণিতপুৰ, গোৱালপাৰা, কাৰ্বি আংলং আৰু ধুবুৰী। অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰ্বি আংলং। কাৰ্বি আংলং হৈছে মাটিকালি ভিত্তিত অসমৰ আটাইতকৈ ডাঙৰ জিলা। ইয়াৰ পিছতে আহিছে কোনে কাৰ্বি আংলঙক দুটা ভাগত ভাগ কৰিছে? কোনে কাৰ্বি আংলঙক দুটা ভাগত ভাগ কৰিছে? তলৰ কোনটোৱে ভাগ কৰিছে দুভাগত? উত্তৰ কাছাৰ পাহাৰ, ব্ৰহ্মপুত্ৰ নদী, বৰাক উপত্যকা নে কপিলী নদী? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? কপিলী নদী। কপিলী নদীয়ে কাৰ্বি আংলঙক দুটা ভাগত ভাগ কৰিছে। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, অসমক ভাৰতৰ কিমানখন ৰাজ্যই আৱৰি আছে? এইটো তিনি সহজ প্ৰশ্ন, সকলোৱে চাগে জানেই। অপশ্যনত আছে 7খন, 8খন, 9খন, 6খন। এই উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 7খন। অসমক 7খন ভাৰতৰ ৰাজ্যই আৱৰি আছে। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে জনসংখ্যাৰ ভিত্তিত অসমৰ আটাইতকৈ সৰু জিলাখনৰ নামটো কি? ইয়াত অপশ্যন দিছে বজালী, ডিমা হাছাও, তামুলপুৰ, বাক্সা। গতিকে ইয়াত জনসংখ্যাৰ ভিত্তিত সুধিছে, আয়তনৰ ভিত্তিত সোধা নাই। গতিকে জনসংখ্যাৰ ভিত্তিত অসমৰ আটাইতকৈ সৰু জিলাখন হৈছে ডিমা হাছাও, ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে অসমৰ প্ৰথমে ক'ত কয়লা পোৱা গৈছিল? অসমত প্ৰথমে কয়লা ক'ত পোৱা গৈছিল সুধিছে। ঢকুৱাখানা, ডিব্ৰুগড়, গুৱাহাটী, মাকুম। ঢকুৱাখানা, ডিব্ৰুগড়, গুৱাহাটী নে মাকুম? ক'ত পোৱা গৈছিলে প্ৰথম কয়লা? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাকুম। মাকুমত প্ৰথমে কয়লা পোৱা গৈছিলে। পিছৰ প্ৰশ্ন হৈছে পূবৰ আমাজন বুলি কাক কোৱা হয়? তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয়? অপশ্যনত আছে কাজিৰঙা, দিহিং পাটকাই, মানস, ৰায়মনা। এই শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব দিহিং পাটকাই, ঠিক আছে। পিছৰ প্ৰশ্নলৈ আহিছোঁ, কোনখন ৰাজ্য অসমৰ দক্ষিণত আছে? এই কোনখন ৰাজ্য অসমৰ দক্ষিণত আছে? নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম। গতিকে ইয়াৰ কোনখন অসমৰ দক্ষিণত আছে? এই শুদ্ধ উত্তৰ হ'ব মিজোৰাম। মিজোৰাম, ত্ৰিপুৰা একেলগে আছে দক্ষিণত। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। এইটো প্ৰশ্ন এইবাৰ আহিছিলে হেৰিয়ত ড্ৰাইভাৰ পোষ্টৰ যিটো এক্সাম হৈছিলে তাত আহিছিলে। প্ৰশ্নটো হৈছে উমানন্দ মন্দিৰ কোনটো পাহাৰত আছে? অপশ্যন আছে নীলাচল, ভস্মাচল, চিত্ৰাচল আৰু পদ্মাচল। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ভস্মাচল পাহাৰত উমানন্দ মন্দিৰটো আছে। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে অসমত প্ৰথমবাৰৰ বাবে কোন চনত চেঞ্চাছ কৰা হৈছিলে? যেনেকৈ আমাৰ শেষৰবাৰৰ চেঞ্চাছ 2011 চনত কৰা হৈছিলে, তেনেকৈ পোনপ্ৰথমবাৰৰ বাবে কেতিয়া কৰা হৈছিলে, কোন চনত? 1872, 1873, 1901 চন আৰু 1911 চন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1872 চন, ঠিক আছে। 10 নম্বৰ প্ৰশ্ন হৈছে মোগলে অসম কেইবাৰ আক্ৰমণ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যনত আছে 12, 18, 17 আৰু 15। কেইবাৰ আক্ৰমণ কৰিছিলে? 17 বাৰ। মোগলে অসম 17 বাৰ আক্ৰমণ কৰিছিলে। 11 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ যিটো লঘু সেইটো কোনে বনাইছিলে? ফণী শৰ্মা, সত্যপ্ৰকাশ দাস, যুগল দাস নে লক্ষ্যধৰ দাস? কোনে বনাইছিলে? শুদ্ধ উত্তৰটো হৈছে যুগল দাস। 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, শ্ৰী সূৰ্য পাহাৰ ক'ত অৱস্থিত? শ্ৰী সূৰ্য পাহাৰ ক'ত অৱস্থিত? এইটো অসমতে আছে। অসমৰ ক'ত হ'ব? গোৱালপাৰা, ধুবুৰী, কামৰূপ, নলবাৰী। ক'ত হ'ব? সেইটো হ'ব গোৱালপাৰা। গোৱালপাৰাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত, ঠিক আছে। 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন? প্ৰশ্নটো দিলে ভালকৈ চাই ল'ব লাগে। প্ৰথম সম্পাদক সুধিছে, সভাপতি সোধা নাই। গতিকে প্ৰায় সভাপতি কথাটোত মানুহে কনফিউজ হৈ পদ্মনাথ গোহাঁই বৰুৱা দি দিয়ে, কাৰণ পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম সভাপতি আছিলে। গতিকে সম্পাদকৰ কথা সুধিছে, গতিকে পদ্মনাথ গোহাঁই বৰুৱাটো নিশ্চয় নহয়। গতিকে বাকীকেইটা অপশ্যন কি আছে? ভূপেন হাজৰিকা, শৰৎচন্দ্ৰ গোস্বামী আৰু বেণুধৰ শৰ্মা। গতিকে শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব শৰৎচন্দ্ৰ গোস্বামী।
14 নম্বৰ প্ৰশ্ন সুধিছে নবুলতো সোণৰ অসম শীৰ্ষক গীতটি কাৰ ৰচনা। গতিকে এইবাৰ প্ৰায় এনেকুৱা গীতৰ প্ৰশ্ন অহা দেখা গৈছে। গতিকে এইটো কাৰ ৰচনা, কোনে ৰচনা কৰিছিলে? জয়ন্ত বৰুৱা, ভূপেন হাজৰিকা, খগেন মহন্ত নে পাৰ্বতী প্ৰসাদ বৰুৱা? নবুলতো সোণৰ অসম কোনে ৰচনা কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? পাৰ্বতী প্ৰসাদ বৰুৱা। ঠিক আছে। 15 নম্বৰ প্ৰশ্নটো হৈছে অসমত প্ৰথম ৰঞ্জী ট্ৰফী ক'ত অনুষ্ঠিত হৈছিলে? অপশ্যনত আছে গুৱাহাটী, তেজপুৰ, গুৱাহাটী, তেজপুৰ, যোৰহাট আৰু ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ৰঞ্জী ট্ৰফী ক'ত খেলা হৈছিলে? উত্তৰ হ'ব যোৰহাটত। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে মিথু বৰুৱা তলৰ কোনটো খেলৰ লগত জড়িত? মিথু বৰুৱা তলৰ কোনটো খেলৰ লগত জড়িত? অপশ্যন হৈছে দৌৰ, কাবাডী, জিমনাষ্টিক, সাঁতোৰ। কি হ'ব শুদ্ধ উত্তৰটো? মিথু বৰুৱা। এবাৰ খেলৰ প্ৰশ্ন প্ৰায় অহা দেখা গৈছে 3rd গ্ৰেড 4th গ্ৰেডৰ এইবোৰ এক্সামত ড্ৰাইভাৰ পোষ্টতো আহিছে খেলৰ প্ৰশ্ন। গতিকে মিথু বৰুৱা কোনটো খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সাঁতোৰৰ লগত মিথু বৰুৱা জড়িত। ঠিক আছে। 17 নম্বৰ প্ৰশ্নটো আহিছোঁ হাৰমতি কি? হাৰমতিটো কি হয়? কমলা বাগিচা, চাহ বাগিচা, কফি বাগিচা নে ৰবৰ বাগিচা? এইটো হয়তো আহি যাবও পাৰে, এনেকুৱা প্ৰশ্ন প্ৰায় আহে। গতিকে হাৰমতি কি? শুদ্ধ উত্তৰ হৈছে কফি বাগিচা। 18 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনদী নহয়? ধলেশ্বৰী, কপিলী, সোৱণশিৰি, সোণকোষ। এইটো চাগে সকলোৱে জানিছেই, দেখিয়েই ধৰিব পাৰিছে। গতিকে শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব ধলেশ্বৰী। 19 নম্বৰ প্ৰশ্নটো হৈছে কাল বৈশাখী কি? কাল বৈশাখী কি বুলি কোৱা হৈছে? গতিকে ইয়াত অপশ্যন দিছে কাল বৈশাখী হৈছে এটা উৎসৱ, শস্য, তীব্ৰবেগী বতাহ নে ৰোগ। তেনে সহজ প্ৰশ্ন, এই উত্তৰটো চাগে জানিছে সকলোৱে। গতিকে শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তীব্ৰবেগী বতাহ। গতিকে কাল বৈশাখী হৈছে এজাক তীব্ৰবেগী বতাহ। আজিৰ শেষৰ প্ৰশ্নটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন? অপশ্যন হৈছে জয়ন্ত মাধৱ, পাৰ্বতী প্ৰসাদ গোস্বামী, গণেশ ফুকন নে এজনো নহয়। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? এই শুদ্ধ উত্তৰটো হ'ব গণেশ ফুকন। গতিকে গণেশ ফুকন হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক। ঠিক আছে। গতিকে আজিলৈ এইকেইটা প্ৰশ্নই লৈ আহিছিলোঁ। গতিকে তেনে সহজ প্ৰশ্ন অসমৰ বিষয়ে। গতিকে এই সহজ প্ৰশ্নকেইটাৰ ভিতৰতনো কোনে কেইটা পাৰিলে, কোনে কেইটা খেলি মেলি কৰিছে, গতিকে পাৰিলে জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আনি থাকিম। গতিকে চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।